আজিৰ পৰা দুদিন পূৰ্বে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত লামপাৰা অঞ্চলত দুটা ফৈদৰ মাজত যি ভূমিকেন্দ্ৰিক এক বিবাদৰ ঘটনা সংঘটিত হৈছিল। কেইবাজনো ব্যক্তি ইতিমধ্যে আহত হৈছে। উক্ত ঘটনাক আমি ইতিমধ্যে এবিএমছুৱে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু আৰক্ষীক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে। সেই গোচৰৰ ওপৰত ভিত্তি কৰি তদন্ত চলাই নিৰপেক্ষ তদন্ত অনুসৰি দোষীক শাস্তি দিবলৈ ইতিমধ্যে আমি এবিএমছুৱে দাবী জনাই আহিছোঁ। আৰু বৰ্তমান সময়ত এনেকুৱা ধৰণৰ ভূমিকেন্দ্ৰিক সংঘাতে আচলতে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে আৰু সেইকাৰণে আমি সৰ্বস্তৰৰ জনগণক এনেকুৱা ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিবলৈ আমি ইতিমধ্যে আহ্বান জনাই আহিছোঁ আৰু আৰক্ষীকো এই ক্ষেত্ৰত যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাই আহিছোঁ। কিন্তু এতিয়া কথাটো হ'ল, এজন জনপ্ৰতিনিধিৰ দায়িত্ব কি হ'ব লাগে? এজন জনপ্ৰতিনিধিয়ে যদি সমাজত কিবা ঘটনা সংঘটিত হয়, সেই ঘটনাবিলাক কোনো কাৰণতেই যাতে সাম্প্ৰদায়িক ৰহণ নালাগে, সেই ক্ষেত্ৰত জনপ্ৰতিনিধি হওক বা মন্ত্ৰী হওক বা বিধায়কে দায়িত্ব পালন কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ, যোৱাকালি অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত উপস্থিত হৈ উক্ত ঘটনাত যিসকল ব্যক্তি আক্ৰান্ত হ'ল, সেই ব্যক্তিসকলৰ তেখেতসকলে সাহ হ'ব লগা আমি ধন্যবাদ জনাইছোঁ। কিন্তু তেওঁ সেই অঞ্চলত উপস্থিত হৈ উক্ত ঘটনাত বাংলাদেশী আৰু খিলঞ্জীয়া এই শব্দবিলাক ব্যৱহাৰ কৰি কোকৰাঝাৰ অঞ্চলত সাম্প্ৰদায়িকতাবাদক প্ৰতিষ্ঠা কৰা যেন আমাৰ অনুভৱ হৈছে। আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উক্ত ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক বাংলাদেশী বুলি কৈছে। আজি কোকৰাঝাৰত যদি বাংলাদেশী মানুহ আছে, তেনেহ'লে সেই বাংলাদেশীসকলক কৰায়ত্ব কৰাৰ দায়িত্ব কাৰ? বাংলাদেশী মানুহক কৰায়ত্ব কৰাৰ দায়িত্ব অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্ব, সীমান্ত আৰক্ষী আছে। কিন্তু তেনেকুৱা নকৰি এটা সাধাৰণ ভূমিকেন্দ্ৰিক সংঘাত, আৰু আমি জানিব পাৰিছোঁ উক্ত ভূমিকেন্দ্ৰিক সংঘাতৰ যিখিনি ঘটনা পোহৰলৈ আহিছে, উক্ত ঘটনাৰ ক্ষেত্ৰত BTCৰ এজন EM অৰূপ কুমাৰ দেৰ নামটো কিন্তু ইতিমধ্যে জড়িত থকাৰ কথা বিভিন্ন মাধ্যমত প্ৰচাৰিত হৈছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ অৰূপ কুমাৰ দেৰ নামত FIR ৰুজু হৈছে, এজাহাৰো হৈছে। আজি আপোনালোক আটাই জানে যে BTC বৰ্তমানৰ যিটো BTR অঞ্চল বা BTC অঞ্চল, এই অঞ্চলটো জনগণে বিগত সময়ছোৱাত বিভিন্ন ৰক্তপাতজনিত ঘটনাৰ সাক্ষী হৈ আহিব লগা হৈছে। এই অঞ্চলত বিভিন্ন সংঘাতৰ পৰিৱেশে এই অঞ্চলৰ ৰাইজক বিগত দিনত জুৰুলা কৰিছে। বিভিন্ন ঘটনাৰ মাজেৰে আহি BTC অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ স্বাৰ্থত সৰ্বস্তৰৰ জনগণ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একত্ৰিত হৈ BTC অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰি আহিছে। কিন্তু আজিৰ তাৰিখত শাসকীয় পক্ষৰ তেখেতে যি ক্ষমতাৰ বলত বলিয়ান হৈ BTCৰ অৰূপ কুমাৰ দে নামৰ যিজন ব্যক্তি আজি BTCৰ EM হৈ আছে, ফকিৰাগ্ৰামৰ MCLA, সেইজন ব্যক্তিয়ে এই সাধাৰণ ভূমিকেন্দ্ৰিক ঘটনাটোত নিজেই জড়িত হৈ থাকি সমগ্ৰ কোকৰাঝাৰত এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, সাম্প্ৰদায়িক পৰিৱেশ কলুষিত কৰাৰ চেষ্টা কৰিছে। আমি অৰূপ কুমাৰ দেক প্ৰশ্ন কৰিছোঁ, আজি অৰূপ কুমাৰ দেৰ BTCত যিবিলাক সময়ত শান্তি প্ৰতিষ্ঠাৰ কাৰণে এই অঞ্চলৰ জনগণে কাম কৰি আছিল, সেই সময়ত তেওঁৰ কি অৰিহণা আছে? BTCৰ সমাজ জীৱনলৈ অৰূপ কুমাৰ দেৰ কি অৰিহণা আছে? সেই অৰূপ কুমাৰ দেৰ ক'ত অধিকাৰ পালে এই BTC অঞ্চলটোত এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব? আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, আজি কোকৰাঝাৰত আপোনাৰ যদি আজিৰ তাৰিখত আপুনি অপেন চেলেঞ্জ কৰিছোঁ অসমৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, যে কোকৰাঝাৰত এজন বাংলাদেশী ব্যক্তি আপুনি বিচাৰি দিয়ক, ফকিৰাগ্ৰামত এজন বাংলাদেশী মন্ত্ৰী বিচাৰি দিয়ক। আজি কোকৰাঝাৰ আৰক্ষীক আমি আহ্বান জনাইছোঁ, এবিএমছুৱে আহ্বান জনাইছোঁ, আপোনালোকে বুকুত হাত থৈ সম্পূৰ্ণভাৱে আইনীভাৱে ঘটনাৰ তদন্ত কৰক। যদি তাত কোনোবা বাংলাদেশী ব্যক্তি জড়িত হৈ আছে, তেওঁক গ্ৰেপ্তাৰ কৰক, আইন অনুসৰি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক। কিন্তু চৰকাৰে এইখিনি কাম নকৰি সম্পূৰ্ণভাৱে সংবিধানক কলুষিত কৰি আৰ্টিকেল 15 কি কৈছে, যে মানুহৰ ধৰ্ম, মানুহৰ লিংগ আদিলৈ কোনো বৈষম্যমূলক আচৰণ দেশে বা ৰাষ্ট্ৰই কৰিব নোৱাৰিব। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সংবিধানৰ শপত ল'ব, তেনেকুৱা সময়তে অসম চৰকাৰৰ এজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সম্পূৰ্ণভাৱে অসমৰ বিশেষকৈ মুছলমানসকলক, কোকৰাঝাৰৰ বিশেষকৈ নিৰ্দিষ্ট এটা সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি বাংলাদেশী আখ্যা দি আচলতে সংবিধানখনে কলুষিত কৰিছে। এই কথা আমি কেতিয়াও মানি নলওঁ। এবিএমছুৱে গৰিহণা জনাইছোঁ, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ এবিএমছুৱে, যে কোকৰাঝাৰত যদি কোনোবা বাংলাদেশী ব্যক্তি আছে, সেই ব্যক্তিজনক বিচাৰি উলিয়াই দেখুৱাই দিয়ক, অন্যথা মুখ্যমন্ত্ৰীৰ দৰে সন্মানীয় আসনত থাকি এনেকুৱা মন্তব্যৰ পৰা আঁতৰি থাকক। কোকৰাঝাৰৰ ঘটনা জয়ন্ত মল্ল বৰুৱা ৰকিবুল হুছেইনক জগৰীয়া কৰিব বিচাৰে, তেওঁ জিকিওৱাৰ কাৰণে বাকী হ'ল উচ্চতম ন্যায়ালয়। ধুবুৰী লোকসভা সমষ্টিত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই জয়ী হৈ আহিছে। এই ঘটনাৰ লগত কোকৰাঝাৰৰ ভূমিকেন্দ্ৰিক বিবাদৰ কি সম্পৰ্ক আছে? জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সেইখিনি কথা আগতে স্পষ্ট কৰক। ফকিৰাগ্ৰামত যি ভূমিকেন্দ্ৰিক ঘটনা সংঘটিত হৈছিল, এক ব্যক্তিগত বিষয় আছিল। পৰৱৰ্তী সময়ত আমি জানিব পাৰিছোঁ, বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈছে যে BTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াৰ প্ৰৰোচনাতে ঘটনাটো এক সংঘাতৰ ৰূপ পাইছিল।
আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোকৰাঝাৰত গৈ সমগ্ৰ ঘটনাটোক সাম্প্ৰদায়িক মেৰুকৰণ কৰি ধুবুৰীত ৰকিবুল হুছেইন জয়ী হৈ অহাৰ ঘটনাৰ কাৰণেই ইয়াত এই ঘটনা সংঘটিত হ'ব পালে যি এক অবাচ মন্তব্য কৰিছে, যি মন্তব্য কৰিছে সেই মন্তব্যৰ দ্বাৰা আচলতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এইখিনি কথা স্পষ্ট কৰি দিব বিচাৰিছে যে আজিৰ তাৰিখত ৰাইজে শান্তি বিচাৰিছে, কিন্তু চৰকাৰখনে কোকৰাঝাৰ বা BTC অঞ্চলত এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। আমি স্পষ্টকৈ কৈছোঁ, আজি ধুবুৰীত ৰকিবুল হুছেইন যিখিনি ভোট লৈ জয়ী হৈছে সেই ভোটাৰসকল কি বাংলাদেশী ভোটাৰ নেকি? আমি প্ৰশ্ন কৰিছোঁ, যদি বাংলাদেশী ভোটাৰ হয় তেনেহ'লে অসম চৰকাৰখনে আজি 2016 চনৰ পৰা অসমত কি কৰি আছে সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মূল পদবীত থকা নাইনে? 2021 চনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থকা নাইনে? আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকা নাইনে? তেনেহ'লে তেখেতসকলৰ নিয়ন্ত্ৰণত থকা গৃহ বিভাগে কি কৰি আছে সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আমাৰ কথা স্পষ্ট, BTC অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে 35 লাখ জনগণে BTC অঞ্চলত শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে, পিচফুল কোএক্সিষ্টেঞ্চ বিচাৰে। এই অৰূপ কুমাৰ দে নামৰ ব্যক্তিজনৰ BTCত শান্তিপূৰ্ণ পৰিৱেশ গঠন কৰাত একো অৰিহণা নাই। যদি কিবা অৰিহণা আছে BTC অঞ্চলৰ ৰাইজে ক'ব, কিন্তু তেখেতে সম্পূৰ্ণভাৱে আগন্তুক দিনত ফকীৰাগ্ৰাম সমষ্টিৰ পৰা আকৌ এবাৰ নিৰ্বাচিত হৈ অহাৰ আশাৰে সেই অঞ্চলটোত হিন্দু মুছলমানৰ নামত ভোট বিভাজনৰ এক ৰাজনীতি কৰি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ ৰাজনীতি কৰি তেখেতে ব্যক্তিগত স্বাৰ্থত এইখিনি কাম কৰিছে বুলি আমি ABMC স্পষ্টভাৱে অভিযোগ উত্থাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনত তেনেকুৱা ঘটনাৰ পৰা আঁতৰি থাকিবলৈ আমি ABMC দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। নহ'লে অনাগত দিনত এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰিব পৰা বিষয়ক লৈ ABMC আন্দোলন কৰিম।